প্ৰিয় দৰ্শক, ভয়ংকৰ কাহিনী সংঘটিত হৈছে অসমৰ যিটো প্ৰাথমিক শিক্ষা, এই প্ৰাথমিক শিক্ষাত 6 লাখ শিশু অন্তৰ্ধান হৈছে, 6 লাখ শিশু নোহোৱা হৈছে। কোনে অপহৰণ কৰিলে, কোনে ক'ত নি লুকুৱাই থলে নে কি হ'ল, এই কথা এটা ছ'চিয়েল মিডিয়াত গোটেই অসমখন জোকাৰি গৈছে। চাওক ভিডিঅ'টো শেষলৈ। প্ৰিয় দৰ্শক, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম যে অসমৰ যিটো সৰ্বশিক্ষা মিছন, এই মিছনৰ অধীনস্থ অসমৰ যিবিলাক প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয়ৰ পৰা 6 লাখ শিশু ইতিমধ্যে অদৃশ্য হৈছে, নোহোৱা হৈছে, ভুৱা বুলি প্ৰমাণিত হৈছে। অসমৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ এইটো এটা অতি ভয়ানক দুৰ্নীতি সংঘটিত হৈছে। আমি জানো যে শিক্ষা হ'ল জাতিৰ মেৰুদণ্ড স্বৰূপ, আৰু শিক্ষা নহ'লে এটা জাতি কেতিয়াও উন্নতিৰ উচ্চ শিখৰত উঠি যাব নোৱাৰে। এটা জাতি কেতিয়াও বিশ্বৰ আন দেশৰ লগত ফেৰ মাৰিব নোৱাৰে। যিখন দেশত প্ৰকৃত শিক্ষা হৈছে, গুণগত শিক্ষা হৈছে, সেই দেশত নিশ্চয় উন্নতি হৈছে আৰু মানুহৰ সভ্যতাৰ বৃদ্ধি হৈছে। আৰু সেই কথাকে শিৰোগতা কৰি আমাৰ অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ বিষয়ত বা মাধ্যমিক শিক্ষাৰ বিষয়ত যথেষ্ট ধৰণৰ আমাৰ কি কৰিছে, যথেষ্ট ধৰণৰ আমাৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আনিছে। আৰু নানা ধৰণৰ আমাৰ সা সঁজুলি, পোছক পৰিচ্ছদ বা জলপানী ইত্যাদি ধৰণৰ আমাৰ শিশুবিলাকৰ নামত আবণ্টন কৰিছে। কিন্তু এনে এক সময়ৰ মাজতে এটা দুষ্ট চক্ৰই প্ৰাথমিক শিক্ষা যি সঞ্চালকৰ বা একেবাৰে নিম্নৰ পৰা উচ্চ পৰ্যন্ত এটা দালাল চক্ৰই কিছুমান শিশুৰ বেছিকৈ নামভৰ্তি কৰোৱাই, বেছিকৈ পোছক পৰিচ্ছদ আবণ্টন কৰিছে, বেছিকৈ জলপানী আবণ্টন কৰিছে, বেছিকৈ টকা খৰচ হোৱা বুলি দেখুৱাই কিছুমান ব্যক্তিৰ পকেট গৰম কৰিছে। কিন্তু কাহিনীটো ঘটিল কেনেকৈ? যদি আমি চাওঁ যে এখন স্কুলৰ পৰা যদি আমাৰ এটা কিবা তথ্য দিব লগা হয়, তেতিয়াহ'লে প্ৰথম হেডমাষ্টাৰে দিব লাগিব, আৰু তাৰপিছত দিব লাগিব CRCCয়ে, তাৰপিছত দিব লাগিব ABRCCয়ে, তাৰপিছত ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰে দিব লাগিব, আৰু অৱশেষত ষ্টেট মিছন কোঅৰ্ডিনেটৰ অৰ্থাৎ মিছন ডিৰেক্টৰৰ অফিচত এই তথ্যবিলাক জমা হয়। কিন্তু এই তথ্যবিলাকৰ ভিতৰত 6 লাখ শিশু বেছিকৈ ধৰি, বেছিকৈ টকা আবণ্টন কৰি, বেছিকৈ পোছক পৰিচ্ছদ আবণ্টন কৰি আৰু জলপানী আবণ্টন কৰি এই লুণ্ঠনটো কোনে কৰে? এইটো এটা লাখটকীয়া প্ৰশ্ন। যোৱা আমাৰ 5 নৱেম্বৰ তাৰিখে এটা ভিডিঅ' যোগে আমি চাইছিলোঁ, এটা ছ'চিয়েল মিডিয়াত প্ৰকাশ হৈছিল যে এই যিবিলাক তথ্য, এই তথ্যবিলাকৰ পৰা দেখা গৈছে যে 6 লাখ শিশু অদৃশ্য হৈছে। অৰ্থাৎ কোনোবাই প্ৰকৃত শিশুক অপহৰণ কৰা নাই, কোনোবাই দুষ্ট চক্ৰই 6 লাখ শিশু অতিৰঞ্জিতকৈ ধৰি নানা ধৰণৰ পুঁজি আবণ্টন কৰি নিজে লাভান্বিত হৈছে। গতিকে এই তথ্য সদৰি হোৱাৰ পিছত মিছন ডিৰেক্টৰৰ অফিচৰ পৰা 12 নৱেম্বৰ 2024 শেষ এটা তাৰিখ দিছিলে যে তাৰ ভিতৰত তলৰ যিবিলাক কৰ্মচাৰী আছে, গতিকে মিছন ডিৰেক্টৰসকল, ABRCCসকল, প্ৰধান শিক্ষকসকল, তেওঁলোকে সম্পূৰ্ণ তথ্য দিব লাগে বুলি প্ৰকাশ পাইছিলে। কিন্তু আজি পৰ্যন্ত, এই মুহূৰ্ত পৰ্যন্ত তাৰ কোনো ধৰণৰ আমি এটা স্পষ্টীকৰণ, ইতিবাচক এটা কোনো খবৰ এতিয়ালৈকে পোৱা নাই। গতিকে এনেকুৱা যদি হয়, আমি এতিয়া বিভিন্নজনে, সচেতন মহলে, ৰাইজে এটা মতামত প্ৰকাশ কৰিছে যে এনেকুৱা ধৰণৰ যিটো দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰক কৰায়ত্ব কৰি চৰকাৰে
দোষীক প্ৰকৃত দোষীক এটা মানে দৃষ্টান্তমূলক শাস্তি দিয়াৰ মন মেলিছে। এইটো হ'ল ৰাইজৰ কথা। গতিকে ভিডিঅ'টো চাওক, ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।